আপোনাক সমস্ত জনচৰণলৈ আমি সেৱা জনাইছো। বিশেষভাৱে আমাৰ গুৰু সেৱক পুণ্যশ্লোক শইকীয়া প্ৰভুৱে অৰ্জুন ভঞ্জন এই মাধৱ পুৰুষৰ যাত্ৰা ভাগৰ বিষয়বস্তু আৰু ভিতৰুৱা যিখিনি কথা অন্তৰালত থকা এই কথাখিনি খুব সুন্দৰকৈ ইতিমধ্যে বৰ্ণনা কৰিছে। বৰ সুন্দৰ অনুষ্ঠান হৈছে। অমৃত অকণমানেই যথেষ্ট। সেই অমৃতকণ আমাৰ শইকীয়া প্ৰভুৱে সকলোলৈকে বিলাই দিছে। সকলোৱে আমি পুনৰ সেৱা জনাইছো। এতিয়া আৰম্ভণিতে আমাৰ শ্ৰদ্ধাৰ প্ৰণামীয়াই পেলোৱাৰ আগত আৰু তেখেতে ৰূপক তালত এই গীতভাগ বৰগীত হিচাপে কম্পিত মাধৱ নয়নজোৰাই এই ভাগ গীত গালে। আমি শুনি বৰ আনন্দ পালো। যি অৱস্থাত আজি আমাৰ অৰ্জুন ভঞ্জন নাটৰ লগত মানে প্ৰসংগ আছে, সেইকাৰণে এই গীত ভাগৰ আকৌ অৰ্জুন ভঞ্জনৰ হোৱাৰ কাৰণে বৰ ভাল লাগিলে। যদি নহওক আমি পুনৰ প্ৰণামী সেৱা জনাম। এতিয়া আমাৰ বাপে আধ্যাত্মিক কথা গোটেইখিনিয়ে কৈছে। ইয়াতে খালি আমি আৰু দুটামান এয়া ধৰক এই ভাগ ৰচনা কেতিয়া হ'ল আৰু সেই ৰচনা কালৰ লগত মাধৱ পুৰুষ শংকৰ পুৰুষৰ সেইখিনি সময়ত কেনেকুৱা অৱস্থা, সেইখিনি কথাও আমাৰ জানিবলৈ মন যায়। জীৱন লীলা, গুৰুজনাৰ জীৱন লীলা ঈশ্বৰ লীলাৰ সমতুল্য, ইয়াত কোনো সন্দেহ নাই। কৃষ্ণ লীলা আৰু গুৰুজনৰ লীলা কোনো পাৰ্থক্য নাই। একেই কথা ভগৱন্তই তেওঁ লীলা প্ৰকাশ কৰিলে নিজে, আকৌ শংকৰ পুৰুষ হৈ পেলাই ঈশ্বৰে এই শংকৰ পুৰুষৰ মুখেদি লীলা খিনি আকৌ বৰ্ণনা কৰিলে। তাতে আকৌ লগ লাগিলে আমাৰ মাধৱ পুৰুষ। এই মাধৱ পুৰুষৰ এয়া হল অৰ্জুন ভঞ্জন। অৰ্জুন দুজোপা গছ, এয়া মানে নন্দ যশোদাৰ ঘৰৰ আগতে আছিলে, দুলিমুখতে আছে। সেয়া আচলতে শাপগ্ৰস্ত হৈ আহিলে কুবেৰৰ পুতেক মণিগ্ৰীৱৰ নৰকুবেৰ। এতিয়া ঈশ্বৰ কৃষ্ণৰ স্পৰ্শ পাই পেলাই তেওঁলোকে বৃক্ষৰ ৰূপটো ত্যাগ কৰিলে আৰু অভিশপ্ত অৱস্থাৰ পৰা মুক্তি পালে। এইখিনি হল কথা। বাকীখিনি কথা আলোচনা কৰাৰ আগতে আমি এটা কথা পাতিবলৈ লৈছো। এইটো হৈছে যে মাধৱ পুৰুষে এইভাগ ৰচনা কেতিয়া কৰিলে। অৱস্থাটো এনেকুৱা আছিলে যে 1540 আৰু 41 ভিতৰত সকলোৱে কয় 1540 ঠিক কাতি মাহ মানতে মানে এয়াৰ পৰা মানে ধোৱা হাতা, বেলগুৰি ধোৱা হাতাৰ পৰা গুৰুজনা গুচি গল। মাধৱ পুৰুষো গল, ভকতসকল যি আছিলে লগত সেই সকলো গল। গৈ পেলাই তেখেতসকলে গৈ প্ৰথমে মানে শংকৰ পুৰুষে গৈ সোণপুৰাত ৰলগৈ। সোণপুৰা ধোৱা হাতা বেলাগুৰিৰ পৰা গৈ মানে 1541 ই সোণপুৰা পালেগৈ। সোণপুৰাত গুৰুজনা থাকিবলৈ ললে 1541। আৰু মাধৱ পুৰুষেও আকৌ সেইখিনি সময়ত ওচৰতে একেবাৰে কাষতে বাৰাদি বুলি কয়, বাৰাদি, এই বাৰাদিত তেওঁ এটি বাহৰ সাজি থাকিবলৈ ললে। এতিয়া এটা কথা এটা হল, এই সোণপুৰাত কিছুদিন থকাৰ পিছত শংকৰ পুৰুষে তাতে অকণমান মানে 6 মাহ মান থাকিলে সোণপুৰাত। কিন্তু সেইখিনি সময়ত মানে মাধৱ পুৰুষে যে বাৰাদিত আছিলে, সেই বাৰাদিৰ পৰা আহি পেলাই
শংকৰ পুৰুষক সেৱা কৰাত বিশেষ অসুবিধা নাছিলে, বৰ দূৰ নাছিলে। কিন্তু শংকৰ পুৰুষে যেতিয়া কুমাৰকুছিলৈ মানে চুমপুৰা ত্যাগ কৰি কুমাৰকুছিলৈ যায়গে, তেতিয়া মানে মাধৱদেৱে যে বাৰাদিত আছিলে তাৰ পৰা কুমাৰকুছিলৈ আহিবলৈ অলপ দূৰ। সদায় অহা যোৱা কৰাটো মানে ৰাস্তাটো আগতকে দীঘল হ'ল। এক বিশাল জলাশয় পাক এটা মাৰি আহিব লগা কাৰণে সি দূৰ হোৱাৰ কাৰণে এই কথাটো শংকৰ পুৰুষেও লক্ষ্য কৰিছে, মাধৱ পুৰুষেও অনুভৱ কৰিছে, বৰ এয়া দূৰ হ'ল, এতিয়া গুৰুজনক সেৱা আগবঢ়াবলৈ মাধৱ পুৰুষে যথেষ্টখিনি দূৰ বাট বুলি আহিব লাগে। এতিয়া এইখিনি সময়তে মাধৱ পুৰুষে এই যিখিনি ঠাইত তাৰমানে অলপ ওচৰলৈ অহাৰ ব্যৱস্থা এটা কেনেকে হয় এইটো ভাবি আছে। এনেকুৱাতে মানে শংকৰ পুৰুষে দেখিলে তাতে অকমান এটা সুবিধাজনক ঠাই আছে। বাৰাদিৰ পৰা অকমান ওচৰলৈ যদি আহে তেতিয়া কুমাৰকুছিত থকা গুৰুজনাক সেৱা কৰিবলৈ ওচৰ। আৰু সেইকাৰণে এই বাৰাদিৰ পৰা অকমান যাতে ওচৰলৈ আহিব পাৰে তাৰ কাৰণে শংকৰ পুৰুষে এটা চিন্তা কৰিলে। শংকৰ পুৰুষে দেখিলে এজন গণক আছে তাতে, সেই গণকৰ বাৰীতে যথেষ্ট ডাঙৰ মাটি বাৰী। এতিয়া গণকক কলে যে অকনমান বাহা এটা ইয়াতে সাজিবলৈ যদি দিয়া, এতিয়া মাধৱে ইয়াতে থাকিব পাৰে, তেওঁ আৰু কুমাৰকুছিৰ মাজৰ দূৰত্বটো তেনেই কমি যাব। এতিয়া সেই কথা অনুসৰি মাধৱ পুৰুষে থাকিবৰ কাৰণে এই গণকজনে তেওঁৰ বাৰীতে অকনমান মাটি দিলে, বাঁহৰ এটি পাতিলে। এই যে গণকজনৰ বাৰীত এনেকৈ বাঁহৰ পাতিলে, তাতে মাধৱ পুৰুষ থাকিবলৈ ললে আৰু তাৰ পৰাই সুবিধাজনকভাৱে কুমাৰকুছিত থকা গুৰুজনক সেৱা আগবঢ়ালে। এই কাৰণতে মাধৱ পুৰুষে যিজন গণকৰ বাৰীত থাকিবলৈ ললে, পিছলে সেই ঠাইখিনিক গণকুছি বুলি কোৱা হল। অৰ্থাৎ এই গণকুছিতেই অৰ্জুন ভঞ্জন নাটখন মাধৱ পুৰুষে ৰচনা কৰা বুলি কয়। একেবাৰে বৰ এই ভিতৰত সোমাই পৰিলে এনেকুৱা আনন্দ লাগে। প্ৰভু ভগৱন্তৰ ৰূপ গুৰুজন, গুৰুজনক আকৌ প্ৰভু ভগৱন্তৰ ৰূপ বুলি কওঁতে, প্ৰভু ভগৱন্ত আকৌ গুৰুজনৰ ৰূপ বুলি কওঁতে এই দুইটা বস্তু একাকাৰ হৈ পৰে। কাৰণ গুৰুজনাই যিমানখিনি কষ্ট দুখ এই নৰৰূপ লৈ পেলাই মনুষ্যই সন্মুখীন হয়, এই গোটেই দুখখিনি কষ্টখিনি এয়া শংকৰ পুৰুষেও তেনেকে ভুগিলে। কিন্তু ডাঙৰ কথা এই একোৱেই তেওঁক তলাব নোৱাৰিলে। কাৰণ তেওঁকতো নোৱাৰিলেই, মাধৱকো নোৱাৰিলে। ঈশ্বৰকতো নোৱাৰে, গুৰুকো নোৱাৰে, আকৌ গুৰু শিষ্যকো নোৱাৰে। তাৰমানে এটা বিশেষত্ব নথকা নহয়। ভগৱন্ত কৃষ্ণক আশ্ৰয় কৰি যিজনে প্ৰপন্ন শিষ্য হব পাৰে, সেইজন শিষ্যৰো কেতিয়াও অমংগল নহয়। তেওঁ সদায় যি কৰো বোলে ঈশ্বৰৰ কৃপা তেনেকৈ লাভ হয়। ইমান কঠিন এটা পৰিৱেশ শংকৰ পুৰুষে আহি পেলাই দেখিছে। যেতিয়া ধোঁৱা তাৰ পৰা ওলাই আহিলে, তেওঁ নাৱেৰে আহি যেতিয়া চুমপুৰত ল'বলৈ মানে ভৱানন্দ ঠাকুৰকো লগ পাইছে। এই চুমপুৰা পালেংগি বুলি কয়, চুমপুৰত থকা সময়খিনিত বহু ধৰণৰ সমস্যাও হৈছে। পানী, খোৱা পানী খাৰুৱা, পৰিৱেশ চাৰিওফালে সুবিধাজনক নহয়। কিন্তু তাৰ মাজতে সকলোখিনি সম্ভৱ হৈছে। ভকত গোট খাইছে,
গুৰু লগ লৈছে, কৃষ্ণ কথা পাতিছে। একেদৰে এয়া মাধৱ পুৰুষেও গুৰু সেৱা কৰিছে। ক'ৰ পৰা আহিছে? একেবাৰে এয়া বাৰাদিৰ পৰা আহিলে। পিছত দূৰ হোৱাৰ কাৰণে সেই গণকৰ বাৰীত মাতি ঘৰ বনালে। সেই ঘৰ বনোৱা লৈ পেলাই গণকুচি পিছলে নাম পালে। অৰ্থাৎ গণকুচিত থাকি পেলাই মাধৱ পুৰুষে এতিয়া এয়া অৰ্জুন ভঞ্জন নাটখনো লিখিলে। এই ইমান বিপৰীতৰ মাজতো ভগৱন্তৰ কৃপা, এই আদৰ্শটো আমাৰ গুৰু দুজনৰ জীৱনৰ যি চক্ৰ পৰিক্ৰমা, সেই পৰিক্ৰমাৰ মাজত ফুটি উঠে। খুব গভীৰভাৱে ভাবিলে এয়া চাবলৈ গলে ইমান বেদনাদায়ক, অথচ ভগৱন্তৰ কৃপা লাভ কৰি ইমান মহিয়ান ৰূপ এটি প্ৰদৰ্শন কৰিব পাৰিলে মাধৱ পুৰুষ। সেয়া ভাবিলে আকৌ পৰম আনন্দ হয়। কেলে? ঈশ্বৰত বিশ্বাসত লৈ গুৰু সেৱাৰ মাজেৰে বিপৰীতৰ মাজত অনেক প্ৰতিকূল অৱস্থাৰ মাজতো ঈশ্বৰ চিন্তা কৰা, গুৰু সেৱা কৰা একো ডাঙৰ কথা নহয়। এইয়া বেলগুৰিৰ পৰা ওলাই যোৱাৰ পাছত সোণপুৰ আৰু কুমাৰকুছিত থকা মাধৱ পুৰুষে বাৰাদিৰ পৰা গণকুচিলৈ অহা এই সময়খিনি কথা ভাবিলে খুব ভিতৰলৈ সোমাই গলে একেবাৰে মনটো গধুৰ হৈ আহে। এইয়া কিয় হৈছে? এইয়া আচলতে দুইজন মাধৱ পুৰুষে, শংকৰ পুৰুষে দুইজনাই ঈশ্বৰৰ লীলাহে প্ৰকাশ কৰিছে। আকৌ ঈশ্বৰৰ লীলা প্ৰকাশ কৰিবলৈ হলে তেওঁলোক নিজেও ঈশ্বৰৰ অংশ, পোনপটীয়া। এই কথাটিৰ জৰিয়তে এটা বিশেষত্ব প্ৰকাশ হৈছে। ঈশ্বৰ, গুৰু, ভকত, এতিয়া এটি বস্তু আছে, এয়া মাত্ৰ প্ৰকাশ হবলৈ বাকী আছে, নাম। গুৰু, দেৱ, ভকত, এতিয়া প্ৰকাশ হবলৈ বাকী আছে নাম। সেই নামখিনি এই তিনিওৰে সান্নিধ্যত এতিয়া প্ৰকাশিত হ'ল। সেই ৰচনাখিনিয়ে আমাৰ মাজত নাম হৈ আছে আজিও। এয়া বাৰু ভিতৰৰ কথা আমি পাতিলো। এতিয়া আমাৰ কুবেৰৰ পুত্ৰ মণিগ্ৰীৱ আৰু নল কুবেৰৰ কথাখিনি আমাৰ শ্ৰদ্ধা শইকীয়া প্ৰভুৱে কৈছে। নাৰদৰ ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ লীলা পূৰ্ণৰূপে বিকাশ হবৰ কাৰণে নাৰদ তাতে বৰ প্ৰয়োজন। নাৰদ থাকিলে ভাল, আৰু নাৰদ হলে সহজ হব। সেই একেই কথা, হয় কুবেৰৰ পুত্ৰ মণিগ্ৰীৱ আৰু নল কুবেৰ, কিন্তু হলেও নহব। এয়া ভকতৰ ওচৰত গণ্ডগোল হল, শাপগ্ৰস্ত হবই লাগিব। আকৌ তাৰ লগতে আকৌ এটা কথা, ভকতে আকৌ ভগৱন্তকহে ভাল পায়। গতিকে শ্ৰেষ্ঠতম জনৰ দ্বাৰাহে তেওঁলোক মুকলি হব পাৰিব। সেইকাৰণে প্ৰভু কৃষ্ণৰ সহায় পালেহে তেওঁলোক মুক্তি পাত্ৰ হব। অৰ্থাৎ মণিগ্ৰীৱ, নল কুবেৰ তেওঁলোক পৰম বিষয়ী, আৰু সেইসকলক মুক্ত কৰিবলৈ হলে এই তাতে ভকত বা বৈষ্ণৱৰ বা ভকতৰ সহযোগ লাগিবই। আৰু তাৰ সহায়তহে কৃষ্ণ দৰ্শন হব। কৃষ্ণ দৰ্শন হলেহে বিষয়ৰ পৰা মুক্ত হব, মানে তেওঁলোকে অভিশপ্ত অৱস্থাৰ পৰা মুক্ত হব, মুকলি হব। এই বিশেষ তত্ত্ব কথাটো থকা যেন লাগে। যাতে প্ৰভু কৃষ্ণ সৰ্বময় কৰ্তা, সেই এক ধৰণৰ বিশেষ ভিতৰুৱা কথাটো সোমাই থকা আমাৰ তেনেকুৱা যেন লাগে। আমাৰ ভাগৱতৰ দশম স্কন্ধৰ নৱম, দশম, একাদশ অধ্যায়ত এইখিনি অৰ্জুন ভঞ্জনৰ কথাখিনি কৈছে। নাট্যৰূপ দিওঁতে মাধৱ পুৰুষে অৰ্জুন ভঞ্জন বুলি পেলাই কলে। এয়া বিশেষ কাব্যিক সংযোজন অৰ্জুন ভঞ্জন।
বাৰু এই অৰ্জুন ভঞ্জনৰ 3টা ৰূপ আমাক যিখিনি ভিতৰুৱা তত্ত্ব কথা, সেই কথাখিনি আমাৰ শইকীয়াপ্ৰভুৱে কৈছে, আমি সেইখিনি বেলেগকে নকওঁ। অৰ্জুন ভ্ৰমণৰ 3টা স্তৰ বুলি আমাৰ জনা যায়। প্ৰথম হৈছে শিশু কৃষ্ণ আৰু মাতৃ যশোদাৰ মাজত এইটো স্নেহৰ মাজৰ এটা বিৰোধ ভাৱ। দুষ্ট পুত্ৰৰ লগত মাতৃয়ে শাসন কৰা কথাটো আছেই, সেইটো আকৌ সগুণ হাহাকাৰ ৰূপে প্ৰভু কৃষ্ণই সেইটো লীলাৰ মাজত সোমাবই আৰু। গতিকে এই শিশু কৃষ্ণ আৰু যশোদাৰ মাজৰ যিটো অন্তৰ্দ্বন্দ্ব বিৰোধ ভাৱ, সেইটো আকৌ মাতৃ আৰু শিশুৰ মাজৰ বিৰোধ ভাৱটো। যিমানেই বিৰোধ ডাঙৰ নহওক কিয়, তাত কিন্তু এটা বস্তু আছে, মাতৃ আৰু শিশু, ভকত আৰু ভগৱন্ত। মানে ভগৱন্ত ৰূপে যিজন আছে, সেইজনে কোৱা মতে সকলো হৈ থাকিব। মাতৃ ৰূপে যিজনা আছে, সেইগৰাকীয়েও ঈশ্বৰৰ লীলাত সহায় কৰি গৈ থাকিব। ইয়াৰ মাজত বিশাল ইংগিত থাকিব পাৰে। এয়া হৈছে প্ৰভু ভগৱন্তই নিজে সৃষ্টিৰ সময়ত মায়াক কৈছে, তুমি প্ৰকৃতি হিচাপে মায়া হিচাপে যোৱাচোন, সংসাৰলৈ যোৱা। ময়ো গৈ আছো, তাত মোৰ লীলা কৰিবগে লাগে নহয়। অৰ্থাৎ প্ৰভুৰ লীলাৰ মাজত সেইকাৰণে মায়া বা প্ৰকৃতি সি এটা ৰূপকাত্মক ভাৱে সোমাই থকা যেন লাগে। ইফালে আকৌ এটা কথা, এই মায়া আকৌ দাসী হিচাপেহে আছে। মাতৃ হলো বুলি এই যশোদাই আকৌ মই যশোদাৰ ল'ৰা, মোৰ ল'ৰা কৃষ্ণ, সেইটো ভাৱ ললে আকৌ মায়া পোনপটীয়া হব। সেইটো হবলে কিন্তু নহব। ইয়াত সেইকাৰণে আমাৰ শ্ৰদ্ধাৰ শইকীয়াপ্ৰভুৱে এই কথাটো উনুকিয়াই থৈ গৈছে, আমাৰ ভুল হব পাৰে। সেইকাৰণে এই কথাটো বাপে আগতীয়াকে কৈ দিছে, মাতৃ হব পাৰে, কিন্তু মই মাতৃ, মোৰ পুত্ৰ কৃষ্ণ, এই বৈষয়িক ভাৱটো হলে তেতিয়াহলে কিন্তু তেওঁ এই যিমান বান্ধিব খোজক বান্ধিব নোৱাৰে। ৰছী যিমানেই দীঘল নানক ছুটি হবই। কিন্তু এটা কথা হ'ল, এটা সময়ত আকৌ ভকতৰ প্ৰতি ভগৱন্তৰ মৰম লাগে নহয়, ঘামি জামি গৈছে যশোদা। সেইকাৰণে দেখিলে স্নেহৰ বন্ধনহে এইবিলাক। ভকত আৰু ভগৱন্তৰ মাজৰ যিটো লুকা-ভাকু, সেইটো আচলতে স্নেহৰ এক বিশেষ এনাজৰী। সেই এনাজৰীত ছল কপট সকলো থাকে, থাকিলেও কিন্তু তাত অন্যায়, তাত কেতিয়াও এয়া আখুৰিকতা, হিংসা এয়া কেতিয়াও নাই। তাত কেৱল প্ৰেম ভাৱহে আছে। সদয় আমাৰ এই 3টা কথাৰ ভিতৰত প্ৰথম কথাটো আমি তেনেকে পাতিলো, যমলাৰ্জুনৰ ভংগ কৰো। অভিভক্তজন যিমানেই যেনেকেই নহওক, ঈশ্বৰ কৃষ্ণৰ সন্মুখ হলে তেওঁ মুকুতি পাত্ৰ হব, স্পৰ্শ পালে মুক্ত হব। আমি পূৰ্বজন্মত কি কষ্ট, কি দুখ, কি অপৰাধ কৰিছো নাজানো, কিন্তু ঈশ্বৰ কৃষ্ণৰ সন্মুখীন হোৱা কলিযুগত অৰ্থটো হল ভকতৰ সংগলৈ কৃষ্ণ কথা পতা। সেইটোৱেই হৈছে এই যমলাৰ্জুনৰ ভঞ্জন। মানে আমি যেতিয়ালৈকে শৰণীয়া হৈ, ব্যভিচাৰ শূন্য হৈ ঈশ্বৰ কৃষ্ণৰ কথা নাপাতো, তেতিয়ালৈকে আমি এই জঠৰ হৈ থকা এই যজা দুজোপা অৰ্জুন গছৰ দৰে হব। কিন্তু যেতিয়াই আমি কৃষ্ণৰ সন্মুখ হম, তেতিয়াহলে আকৌ আমি সেয়া মুকুতিৰ পাত্ৰ হম। এইটো দ্বিতীয় স্তৰ। আৰু সদৌ শেষত এই নন্দই আহি পেলাই কৃষ্ণৰ বান্ধটো খুলিছে। নাট্যৰ ৰূপত এটা বিশেষত্ব আছে, এইটো উপসংহাৰ হিচাপে থাকে, আৰু তাত মানে গোটেই নাটৰ মানে যিটো উৎসুকতা, সেইটো নিৰ্বাপন কৰিব লাগে। নন্দই একেবাৰে খৰধৰকে আহি পেলাই কৈছে, বোলে তুমি বোলে এনেকে বান্ধিব লাগে নে?
এয়া কৃষ্ণক। কানাই কেনেকে বান্ধিছা, ইমান ডাঙৰ ৰছীয়ে বান্ধিছা, এনেকে বুলি পেলাই খৰধৰকে বান্ধটো মুকলি কৰি দিছে। এয়া ইয়াতে সেইটো হৈছে ই যে যি প্ৰভু কৃষ্ণৰ লগত ভকতৰ যেতিয়া লুকা-ভাকু হৈছে, আন এজন ভকতে আহি তাতে আকৌ এই প্ৰেম ভাৱৰ উদগনিটো দিছে। অৰ্থাৎ ইয়া সৎসংগ হিচাপে নন্দ আহি পেলাই সেই প্ৰেমৰ উদ্ৰেক ঘটালে। এতিয়া এইখিনিৰ মাজতে এয়া শেষৰ ফালে নন্দ যশোদাৰ এই ঘৰুৱা মানে অকণমান কলহৰ নিচিনা হ'ল। বোলে তুমি এই সৰু ল'ৰাটোক কেনেকে বান্ধিলা, আয়ৈ দেহি এই অকণমান পুত্ৰটো, তেওঁকনো এনেকে বান্ধিব লাগে নে? তোমাৰ দৰে নিদাৰুণী কোন আছে? এই গোটেই কথাখিনিৰ মাজত কিন্তু এয়া প্ৰেম ভাৱহে আছে। সেই প্ৰেম ভাৱটো এই ভকত আৰু ভগৱন্তৰ মাজৰ যি ভিতৰুৱা যিটো এনাজৰী, সেই এনাজৰী প্ৰকাশক এই বিষয়বস্তুখিনি। এইখিনি কথা আজি আমাৰ শ্ৰদ্ধাৰ শইকীয়া প্ৰভুৱে নিতান্ত একেবাৰে সৰল ভাৱে কৈছে। সমস্তৰে কৰ্তা, সৰ্বময় কৰ্তা প্ৰভু কৃষ্ণ। ভকত যিজন, সেইজনে সকলো সময়তে ভাল পোৱা, বেয়া পোৱা, গোটেই কথাখিনিৰ মাজত ৰতি প্ৰীতি, লুকা-ভাকু এই দুজনৰ মাজত হৈ থাকিব। কিন্তু সি কেতিয়াও বৈষয়িক নহয়। বৈষয়িক নহয় মানে এই কাৰণেই নহয়, অৰ্জুন ভঞ্জন বুলি কওঁতে এতিয়া এটা বিশেষ কথা লক্ষণীয়। এইটো হৈছে সকলো এই যশোদাই যেতিয়া বান্ধিলে, তাৰপিছত উৰালটো টানি লৈ গ'ল। কথা নাই, বতৰা নাই, বতাহ নাই, ধুমুহা নাই, এই দুজোপা চোৱাৰ লগে লগে ধৰ্মকে পৰি গ'ল। সকলোৱে কৈছে, এয়া ৰজাসকলে কৈছে, গোৱালিপা সমস্তই কৈছে, বোলে কথা নাই, বতৰা নাই, ধুমুহা নাই, বতাহ নাই, একেবাৰে ঘৰ ঘৰকে দুইজোপা অৰ্জুন গছ পৰিলে। ইয়াত এটাই কথা, প্ৰভুৰ কৃপাত অসম্ভৱ বুলি কথা নাই। প্ৰভুৰ কৃপা য'ত আছে তাত কিন্তু সম্ভৱ অসম্ভৱ একো কথা নাই। সি অনিবাৰ্য হবই, প্ৰভুৱে যিটো কৰিব সেই লীলা অৱশ্যভাৱী। তাত আচৰিত হব লগা একো নাই। পৰম শ্ৰদ্ধা বাপ সমস্ত আইসকল, আমি পৰম শ্ৰদ্ধা শইকীয়া প্ৰভুৱে অতদিনে অনেক কথা আমাক কৈছে। সেই কথাখিনিকে লৈ পেলাই আমাৰ দৰে বাপ আই সমস্তই হৃদয়ত কথাবোৰ পাগলি থাকে যে বাপে এইটো কৈছিলে, শাস্ত্ৰত এইটোৱেই আছে, এই আঠ এটা এটাকে ওলাই গৈ থাকে। অৰ্থাৎ এই ভকতি যেতিয়া বাঢ়ি গৈ থাকিব, এই যশোদাৰ বা মায়াৰ যিটো বন্ধন, ই আপোনা আপুনি খোল খাব। খোল খাব মানে ভকতৰ দ্বাৰাই খোল খাব। এই নন্দই আহি কৃষ্ণৰ কঁকালৰ পৰা, পেটৰ পৰা এডাল পগাডাল খুলি দিয়াৰ দৰে। সেইটো আকৌ এই ভকতৰ সহায়তে হব। এই গোটেই কথাখিনিৰ মাজত ভকতি মাৰ্গত থকা সমস্তজন বাপ আইৰ জীৱনত হব পৰা যিখিনি সম্ভাৱনা, সেইখিনি হৰি ভকতৰ মাজত হোৱা সম্ভাৱনা। এই বিশেষ কথাখিনিৰ মাজত অৰ্জুন ভঞ্জন সেইকাৰণে ইমান আদৰৰ। অৰ্জুন ভঞ্জন বুলি কোৱা কথাটোৰ মাজত সেয়া সদায় এটা বিশেষত্ব সোমাই আছে। ভকতে তাক অতি মৰম, আদৰ, চেনেহে গ্ৰহণ কৰে। গোপীসকলে কৈছে, বোলে আমাৰ বুকুত আমি কুমকুম সানো। গোপীসকলে কৈছে,
আমাৰ বুকুত আমি কুমকুম সানো। পিছে আমি সানোতে এই ঈশ্বৰ কৃষ্ণৰ চৰণ দুখন আমি আকৌ তাতে সাৱটি লওঁ। আৰু সাৱটি লওঁতে কৃষ্ণৰ চৰণ যুগল আকৌ ৰঙচুৱা হৈ যায় নহয়, এই কুমকুমবোৰ লাগে। গোপীসকলে কৈছে বোলে আমাৰ বুকুৰ কুমকুমখিনি লগাৰ কাৰণেহে কৃষ্ণৰ চৰণ ৰঙচুৱা হ'ল। ইয়াৰ অৰ্থটো এইটো যে প্ৰভুক লৈ পেলাই ভকতৰ অনেক কথা, ভকতে অনেক প্ৰকাৰে প্ৰভুক পাব বিচাৰে। প্ৰেমময় এই সম্পৰ্কটো আমাক সদায় আমাৰ শাস্ত্ৰসমূহে দেখুৱাবলৈ যত্ন কৰিছে। আজিও শইকীয়া প্ৰভুৱে এই কথাখিনি বিশেষভাৱে আগবঢ়াইছে। আমি বাপৰ চৰণলৈ বাৰে বাৰে সেৱা জনাইছো। বাপে আমাক কৃপা কৰি আহিছে সমস্ত জনকে। আমাক COVID-19 আজি 6 বছৰ হ'ল, 7 বছৰে হ'ল আৰু আমি অতদিনে পোনপটীয়াকৈ এয়া বাপক লগ পালো, সদায় অনলাইন যোগে পাইছো। তেখেতৰ কথাৰ মাজেদি প্ৰকাশ হোৱা প্ৰতিটো কথাই ভকতি সম্পৰ্কীয়, ইয়াৰ অন্য কথা নাই। একান্ত ভকতৰ মুখৰ বাক্যত যি প্ৰেম আছে, ঈশ্বৰ প্ৰেম, সেই ঈশ্বৰ প্ৰেম সদায় সোমাইছে। এই ঈশ্বৰ প্ৰেমৰ বাক্যকে কথামৃত বা কৃষ্ণ কথামৃত বুলি কোৱা হৈছে। আৰু এইটোও কোৱা হৈছে ৰত্নাৱলী শাস্ত্ৰত যে এই দেৱতা আৰু দৈত্যসকলে সাগৰ মন্থন কৰি যি অমৃত পালে, সেই অমৃততকৈ কৃষ্ণ কথামৃত 100 গুণ শ্ৰেষ্ঠ। অৰ্থাৎ জন্মক জয় কৰা মানেই মৃত্যুক জয় কৰা। কৃষ্ণ কথামৃত তেনেকুৱা অমৃত যি অমৃতে জন্ম মৃত্যু সকলোকে জয় কৰিব পাৰে। এইয়া আমাৰ মহাপুৰুষীয়া শাস্ত্ৰ, শংকৰ পুৰুষৰ, মাধৱ পুৰুষৰ যি শাস্ত্ৰৰ তত্বৰ মাজত যি প্ৰকাশ হৈছে, এইয়া কৃষ্ণ কথামৃত। সমস্ত আহক আমি পুনৰ শইকীয়া প্ৰভুলে সেৱা জনাইছো। প্ৰণামীয়া এই সুন্দৰ বৰ্গিতভাৱেও সেৱা জনাইছো। আৰু আমি এটা কথা, আমাৰ ইয়াৰ অনুষ্ঠানটি আগবঢ়াই অনা সমস্তজন বাপাই চৰণলৈ আমি সেৱা জনাইছো। উপবিষ্ট হৈ আপোনাসৱৰ সংগ আমাক দিয়াৰ বাবে আমি এই দুটি কথা পাতিবলৈ সুবিধা পালো। সেয়ে আপোনাসৱৰ চৰণৰ দাস হিচাপে আমাক কৃপা কৰিব। আমি আপোনাসৱৰ চৰণলৈ সেৱা জনাইছো আৰু আমাৰ হ'ব পৰা দুখ ত্ৰুটিৰ বাবে আপোনাসৱৰ চৰণক সেৱা কৰি প্ৰভুৰ চৰণলৈ সেৱা জনাইছো। কৃষ্ণ অপৰাধ বিনাশন। কৃষ্ণ জয় গুৰু।